নতুনকৈ ভাল কিবা এটা কৰাৰ কথা ভাবিব লাগে। সমাজ সেৱাই কৰি আছো। এজনী অচিনাকি ছোৱালী অতৰ বাবে ইয়াত ৰৈ আছে। মই ঘৰত থৈ আহিবলৈ বিচাৰিছো। তোমালোকৰ সেই আমিৰ মাজত ময়ো আছো। যি কৰিলা সেই সমস্ত অভিজ্ঞতা এতিয়া কামত লগা সময় আহি পৰিছে। সন্মুখত ৰৌ বাৰালি থাকোঁতে এই পুথি খলিহানাত ধৰিবলৈ মন যোৱা নাই। ক্ষমতাৰ বাবে লাগে টকা, টকা হ'লে চব হৈ যায়। আজি যি বিৰাট কৰিছ, যি দাদাগিৰি দেখুৱাব পাৰিছ, কেৱল মোৰ কষ্টৰ বাবে। তেন্তে এজনী ছোৱালীক মাৰি পেলোৱাৰ বাবে মোক খং কিয় কৰিছ তই? কিন্তু মই মানো, মই জানো যে কাৰ প্ৰভু ভক্ত হ'ব মই লাগে আৰু কাৰ নালাগে।